সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এয়া হৈছে আমাৰ বিয়াৰ ভিডিঅ'। বহুত দিন মানে মই সম্পূৰ্ণৰূপে দিয়াই নাছিলোঁ ভিডিঅ'টো, যিহেতু পেন ড্ৰাইভত থাকে লওঁতে মেলোঁতে সেইটো কাৰণে দিয়া হোৱা নাই। এই ভিডিঅ'টো হৈছে দৰাফালৰ মানে জোৰোণৰ বিয়াৰ সকলোখিনি আছে এই ভিডিঅ'টোত। ৰাতিপুৱা জোৰোণলৈ বুলি আগবাঢ়িছে মা, জেঠাই, মাহীহঁত সকলোখিনি আমাৰ ঘৰ পালেগৈ। আমাৰ মায়ে আদৰি আনিছে ভিতৰলৈ। সমাজত সকলো বস্তু দেখুওৱা হোৱাৰ পিছত মোক সমাজলৈ বুলি উলিয়াই আনিছিলে। এই সময়খিনিত যে কেনেকুৱা দুখ লাগে, ইমান কান্দিছিলোঁ। মোৰ মেকআপ বহুত বেছি বেয়া হৈ গৈছিলগৈ। তাৰপিছত যোনখিনি নিয়ম থাকে, গহনা পিন্ধাইছে, কাপোৰ দিছে, সকলোখিনি কৰাৰ পিছত মোক সমাজলৈ বুলি আকৌ নিছে। মানে মতা মানুহৰ সমাজ এখন বেলেগকৈ থাকে। এয়া মা আৰু মোৰ শাহু মা, মানে বিয়নী দুয়োগৰাকী। আৰু তাৰপিছতে মিঠাই সকলোখিনি হোৱাৰ পিছতে মতা মানুহৰ যোনখন সমাজ হৈছে এক্সট্ৰাকৈ, তালৈ মোক উলিয়াই দিছে। তাতে নিয়মখিনি কৰাইছে। এয়া শহুৰ দেউতাক দিছোঁ আৰু এয়া দৰালৈ বুলি দিছোঁ, যিখিনি ৰাতি পিন্ধি আহিবৰ কাৰণে লাগিব। তাৰপিছত তেওঁলোক ওলাই গৈছে আৰু যোৱাৰ পিছত এয়া হৈছে বিয়া দিনাখন ৰাতিপুৱা পানী তুলিবলৈ গৈছে। পৰিৱেশটো বিৰাটেই ধুনীয়া, গাঁও হয়, চাইডতে নামঘৰ আছে আৰু এই ৰাস্তাটোৰ মাজেৰে আহি থাকিলে দুইফালে বহুত ধুনীয়া পথাৰ, মানে সেউজীয়া হৈ থাকে, বিৰাটেই ধুনীয়া পৰিৱেশ। আৰু যেতিয়া ধানৰ ছিজন থাকে, দুইফালে ধান থাকে, বিৰাট ভাল লাগে আহি। এইখন হৈছে বিলখন, য'ত পানী তোলে। যিকোনো কাম কৰিবলৈ হ'লে এই বিলখনৰ পৰাই পানী তোলে সকলোৱে গাঁৱত। আৰু পানী তুলি অহাৰ পিছততো নাচ বাগ আছে, মায়ে নাচিছে, জেঠাইহঁত, মাহীহঁত, গাঁৱৰ সকলো বৰমাহঁত পূৰা ফূৰ্তি কৰিছে। আৰু ভণ্টিসকল, মানে ছোৱালীৰ বিয়াতকৈ দৰাৰ বিয়াত বেছি ফূৰ্তি হয়, নহয় জানো? গতিকে সকলোৱে মনে প্ৰাণে নাচিছে। আৰু এয়া হৈছে তেখেতক নোৱাবলৈ বুলি উলিয়াই আনিছে। মোক পিছত কৈছে নোৱাওঁতে বোলে বহুত বেছিকৈ নোৱাইছে, যিহেতু ঠাণ্ডা দিন আছিলে, ঠাণ্ডাও হয়। নোৱাই কৰি হোৱাৰ পিছত তেখেতে এয়া ওলাই কৰি আহিছে। মোৰ দৰাজন অৱশ্যে বহুত লাজকুৰীয়া। তেখেতে মানে ইমান পজ দিব নাজানে। কেমেৰামেনজনক কৈছেও যে মোক ইমান নুঠাবা আৰু মই নোৱাৰোঁ, গতিকে যিখিনি উঠালা আৰু মই নোৱাৰিম, মোৰ দ্বাৰা নহ'ব, তোমালোকে মিলাই ল'বা আৰু কেনেকৈ কি কৰা তেনেকৈ বুলি কৈছিল বোলে, মোক কৈছে পিছত। আৰু এয়া হৈছে ফেমিলিৰ লগত ফটোখিনি এক্সট্ৰাকৈ দিয়া নাই, ভিডিঅ'তে সোমোৱাই দিয়া হৈছে। এয়া ফেমিলিৰ ফটোখিনি ইয়াতে এড আছে, তেওঁৰ মা, দেউতা, ভাইটি সকলোৰে লগত ফটো। তাৰপিছত ৰাতিলৈ আকৌ পানী তোলা, মানে দৰা আকৌ নোৱাব লাগিব। গতিকে ৰাতি পানী তুলিবলৈ যাওঁতে এয়া দৃশ্য। তেতিয়াও পূৰা নাচিছে। আৰু তেতিয়া আছিলে সখা, আৰু সখাকো নোৱাব লাগে একেলগে বহাই লৈ। দুয়োজনকে সমানে নোৱাইছে, যিহেতু ঠাণ্ডা দিন। নোৱাওঁতে অৱশ্যে বহুত ঠাণ্ডা লাগে। নোৱাই কৰি হোৱাৰ পিছত মোক আনিবলৈ বুলি সাজু হৈছে দুয়োজন, সখা আৰু তেখেত। এইখিনি সময়ত যে মোৰ কিমান দুখ লাগিছিল, ভালো লাগিছিল, কাৰণ ইমান দিনৰ মানে প্ৰথম আছিলে আমাৰ বন্ধুত্ব সম্পৰ্ক, তাৰপিছত ভাল পোৱা হ'ল, তাৰপিছত আমাৰ বিয়া। মনটো বেয়াও লাগিছিল, বহুত ভালো লাগিছিল, মানে মিক্স আপ হৈ থাকে, একো ধৰিব নোৱাৰি। এই মুহূৰ্ততে ভাল লাগিব, এই মুহূৰ্ততে দুখ লাগিব। মোৰ কানিটো চকু ফুলি গৈছিলে। তাৰপিছত সমাজলৈ বুলি এয়া উলিয়াই আনিছে, যিহেতু আমাৰ বিয়াখন হোমপুৰা আছিলে। গতিকে সকলো নিয়মখিনি হ'ল। এয়া বৰমালা পিন্ধাইছিল। মোৰ সেইখিনি সময়ত আকৌ বহুত লাজো লাগিছিলে, মানে তেখেতৰ মুখলৈ মই চাব পৰা নাছিলোঁ। তেখেতে মোক কৈছিলে ফাইনেলি আমাৰ বিয়া হৈছে আৰু আজি, এনেকৈ বুলি মোক কৈছিলে। মোৰ লাজ লাগিছিল কিন্তু তেতিয়া। আৰু সেয়া আখৈ দিছোঁ। এয়া ভাইটি, ছাইডতে দেউতা বহি আছে। দেউতা যিহেতু তলত বহিব নোৱাৰে, ওচৰতে চেয়াৰখন লৈ তাতে বহি লৈছিলে। যিখিনি নিয়ম আছিলে তেওঁ সম্পূৰ্ণৰূপে পালন কৰিছে। আৰু ফেমিলিৰ সকলোখিনি মানুহ আছিলে, ফুল ছটিয়াইছিল। মোৰ বিয়াখনত সেইটো কাৰণে মোৰ ভাল লাগিলে। কিছুমান বিয়াত এই সময়খিনিত কিছুমান মানুহ নাথাকে, একদম খালী হৈ যায়, কিন্তু মোৰ মানুহখিনি আছিল কাৰণে বহুত ধন্যবাদ, ভাল লাগিছিল। তাৰপিছত ভিতৰলৈ নিয়াৰ নিয়ম সকলোৰে থাকেই। এয়া জলপান দিছিলোঁ। তেওঁ বোলে খাবলৈ বহুত মন গৈছিলে, কিন্তু খাবতো নাপায়, ময়ো খাব নাপায় বাৰু। মোক ভাত অকণমান খুৱাই পঠিয়াইছিলে মায়ে। লাষ্ট মমেণ্টখিনি কেনেকৈনো দেখুৱাওঁ। এই সময়খিনিত যে ইমান কষ্ট লাগে, বুজাব নোৱাৰা বেদনা সদায় থাকি যাব। তাৰপিছত তেওঁলোকৰ ঘৰলৈ নি সকলো নিয়ম কানুনখিনি কৰিলে। ভিডিঅ'টো ইমানখিনিলৈকে আছিলে। আশা কৰিলোঁ ভাল পালে চাই। আজিলৈ আহিছোঁ তেন্তে।
বাই বাই।